এগৰাকী হিন্দু শিক্ষয়িত্ৰীয়ে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম। ইছলাম ধৰ্ম গ্ৰহণ কৰিয়ে পবিত্ৰ মদিনা গমন কৰিলে শবৰীমালাই। স্ব-ইচ্ছাই নাম ৰাখিলে ফাতিমা। শবৰীমালাৰ মতে ভাৰতত মুছলমানৰ বিৰুদ্ধে ঘৃণা চৰম গতিত বাঢ়িছে। মই বস্তুনিষ্ঠভাৱে পবিত্ৰ কোৰআনখন পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। পিছত সত্যটো জানিব পাৰি মই নিজতকৈ অধিক ইছলাম ধৰ্ম ভাল পাওঁ। কোৰআনখন এখন অতি ঐশ্বৰিক কিতাপ। পৃথিৱীবাসীয়ে পঢ়া উচিত। দক্ষিণ ভাৰতৰ সুবিখ্যাত বক্তা তথা উৎকৃষ্ট শিক্ষয়িত্ৰী শবৰীমালাৰ ইছলাম ধৰ্ম গ্ৰহণ কৰিয়েই তীৰ্থযাত্ৰাৰ উদ্দেশ্যে পবিত্ৰ মক্কালৈ গমন কৰিছে। সম্প্ৰতি তেওঁ নিজৰ নাম সলনি কৰি ফাতিমা ৰাখিছে। শবৰীমালাৰ পৰা ফাতিমালৈ ৰূপান্তৰিত হোৱা নৱ মুছলমান মহিলাগৰাকীয়ে কয়, মই নিজকে সুধিম যে এই দেশত অৰ্থাৎ ভাৰতবৰ্ষত মুছলমানৰ প্ৰতি কিয় ইমান ঘৃণা জন্মিছে আৰু ইছলাম ধৰ্মীয় গ্ৰন্থ পবিত্ৰ কোৰআনত কি আছে? এনে অনেক প্ৰশ্নই মোক ব্যতিব্যস্ত কৰি তোলা সময়তেই মই স্ব-ইচ্ছাই পবিত্ৰ কোৰআনখন পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ আৰু ইয়াৰ পিছত মই সত্যটো জানিব পাৰিলোঁ আৰু এতিয়া মই নিজতকৈ অতি ইছলাম ধৰ্ম ভাল পাওঁ। ধৰ্ম পৰিৱৰ্তন কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰা শবৰীমালাই মুছলমানসকলক অনুৰোধ কৰি কয় যে আপোনালোকে পবিত্ৰ কোৰআনখন পঢ়ক আৰু সকলো মানুহৰ ওচৰলৈ লৈ যাওক। আপোনালোকৰ এখন ঐশ্বৰিক কিতাপ আছে, যিখন কিতাপ আপোনালোকে ঘৰতে লুকাই ৰাখিছে। পৃথিৱীবাসীক এই কিতাপখন পঢ়িবলৈ দিয়া উচিত। নৱমুছলিম ফাতিমাই আৰু কয় যে যিকোনো ধৰ্মৰ বিষয়ে জানিবলৈ সেই ধৰ্মৰ অনুগামীসকলক নাচাব, বৰং সেই ধৰ্মৰ কিতাপখন চাওক। প্ৰায় ধৰ্মৰ অনুৰাগীসকলে নিজৰ ধৰ্মৰ কিতাপখন নপঢ়ে যে আচলতে তেওঁলোকৰ ধৰ্মৰ কিতাপত যি লিখা আছে সেই কথা বুজি পোৱাটো অতি প্ৰয়োজন। লগতে তেওঁ কয় যে মই এজন নৱ মুছলমান, মোৰ ভুল হ'ব পাৰে, কিন্তু মোৰ ধৰ্ম ইছলাম কেতিয়াও ভুল হ'ব নোৱাৰে। এগৰাকী হিন্দু শিক্ষয়িত্ৰীয়ে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম। ইছলাম ধৰ্ম গ্ৰহণ কৰিয়ে পবিত্ৰ মদিনা গমন কৰিলে শবৰীমালাই। স্ব-ইচ্ছাই নাম ৰাখিলে ফাতিমা। শবৰীমালাৰ মতে ভাৰতত মুছলমানৰ বিৰুদ্ধে ঘৃণা চৰম গতিত বাঢ়িছে। মই বস্তুনিষ্ঠভাৱে পবিত্ৰ কোৰআনখন পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। পিছত সত্যটো জানিব পাৰি মই নিজতকৈ অধিক ইছলাম ধৰ্ম ভাল পাওঁ। কোৰআনখন এখন অতি ঐশ্বৰিক কিতাপ। পৃথিৱীবাসীয়ে পঢ়া উচিত। দক্ষিণ ভাৰতৰ সুবিখ্যাত বক্তা তথা উৎকৃষ্ট শিক্ষয়িত্ৰী শবৰীমালাৰ ইছলাম ধৰ্ম গ্ৰহণ কৰিয়েই তীৰ্থযাত্ৰাৰ উদ্দেশ্যে পবিত্ৰ মক্কালৈ গমন কৰিছে। সম্প্ৰতি তেওঁ নিজৰ নাম সলনি কৰি ফাতিমা ৰাখিছে। শবৰীমালাৰ পৰা ফাতিমালৈ ৰূপান্তৰিত হোৱা নৱ মুছলমান মহিলাগৰাকীয়ে কয়, মই নিজকে সুধিম যে এই দেশত অৰ্থাৎ ভাৰতবৰ্ষত মুছলমানৰ প্ৰতি কিয় ইমান ঘৃণা জন্মিছে আৰু ইছলাম ধৰ্মীয় গ্ৰন্থ পবিত্ৰ কোৰআনত কি আছে? এনে অনেক প্ৰশ্নই মোক ব্যতিব্যস্ত কৰি তোলা সময়তেই মই স্ব-ইচ্ছাই পবিত্ৰ কোৰআনখন পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ আৰু ইয়াৰ পিছত মই সত্যটো জানিব পাৰিলোঁ আৰু এতিয়া মই নিজতকৈ অতি ইছলাম ধৰ্ম ভাল পাওঁ। ধৰ্ম পৰিৱৰ্তন কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰা শবৰীমালাই মুছলমানসকলক অনুৰোধ কৰি কয় যে আপোনালোকে পবিত্ৰ কোৰআনখন পঢ়ক আৰু সকলো মানুহৰ ওচৰলৈ লৈ যাওক। আপোনালোকৰ এখন ঐশ্বৰিক কিতাপ আছে, যিখন কিতাপ আপোনালোকে ঘৰতে লুকাই ৰাখিছে। পৃথিৱীবাসীক এই কিতাপখন পঢ়িবলৈ দিয়া উচিত। নৱমুছলিম ফাতিমাই আৰু কয় যে যিকোনো ধৰ্মৰ বিষয়ে জানিবলৈ সেই ধৰ্মৰ অনুগামীসকলক নাচাব, বৰং সেই ধৰ্মৰ কিতাপখন চাওক। প্ৰায় ধৰ্মৰ অনুৰাগীসকলে নিজৰ ধৰ্মৰ কিতাপখন নপঢ়ে যে আচলতে তেওঁলোকৰ ধৰ্মৰ কিতাপত যি লিখা আছে সেই কথা বুজি পোৱাটো অতি প্ৰয়োজন। লগতে তেওঁ কয় যে মই এজন নৱ মুছলমান, মোৰ ভুল হ'ব পাৰে, কিন্তু মোৰ ধৰ্ম ইছলাম কেতিয়াও ভুল হ'ব নোৱাৰে।